নমস্কাৰ দৰ্শকসকল, মই কচু আৰু মোৰ সহযোগী কেমেৰা পাৰ্চন গুটিয়ে আপোনালোকক স্বাগতম জনাইছো অসমৰ এক গুৰুত্বপূৰ্ণ নিউজ চেনেল কচুগুটি টিভিলৈ। আৰু আজি আমি 10 সাগৰ 20 নদী পাৰ হৈ উপস্থিত হৈছোহি লখিমপুৰৰ নাৰায়ণপুৰৰ এখন আগৰণুৱা গাঁৱৰ এজন সফল খেতিয়ক কমল লোচন ভূঞা তামুলীৰ ঘৰত। আৰু আজি আমি ইমান দূৰ অতিক্ৰম কৰি অহাৰ উদ্দেশ্য এইটোৱেই যে কমল লোচন ডাঙৰীয়াৰ সমগ্ৰ অসমত খ্যাতি লাভ কৰাৰ আদৰ্শ খেতিয়ক হিচাপে খ্যাতি লাভ কৰাৰ আঁৰত থকা ৰহস্য কি, আৰু সেয়া জানিবলৈ চাই থাকক কচুগুটি টিভি। আৰু এতিয়া হৈছে সময় খন্তেক বাণিজ্যিক বিৰতি। বিৰতিৰ পিছত আকৌ স্বাগতম জনাইছোঁ আপোনালোকক কচুগুটি টিভিলৈ। আৰু এতিয়া মই কেমেৰা পাৰ্চন গুটিক এই আমাৰ লোচন ডাঙৰীয়াক দেখুৱাবলৈ আহ্বান জনাইছোঁ। এতিয়া আমি লোচন ডাঙৰীয়াক এটা প্ৰশ্ন কৰিম। তো লোচন ডাঙৰীয়া, আপুনি যে এই সমগ্ৰ অসমত এজন আদৰ্শ খেতিয়ক হিচাপে খ্যাতি লাভ কৰিছে, তাৰ বাবে আপোনাৰ অনুভৱ কি আমি জানিব বিচাৰিছোঁ। বহুত ভাল লাগিছে আমাৰ চৰকাৰে যে আমাক বহুত ভাল লাগিছে চৰকাৰে যে আমাক এইকণ সুবিধাখন দিছে, আৰু আপোনালোককো আমি ধন্যবাদ দিছোঁ যে অসমৰ ৰাইজক আমাৰ এই বিষয়ে জনোৱাৰ বাবে আৰু ইমান দূৰ কষ্ট কৰি আমাৰ ইয়ালৈ অহাৰ বাবে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। লোচন ডাঙৰীয়াক আৰু এটা প্ৰশ্ন কৰিম। লোচন ডাঙৰীয়া, আপুনি আপোনাৰ যি এই সফলতাৰ আঁৰত আপুনি কাক কাক স্বীকৃতি দিব খুজিব আপোনাৰ? ধন্যবাদ কচু ডাঙৰীয়া আমাৰ বাবে এনে প্ৰশ্ন উত্থাপন কৰাৰ বাবে। মই এই সফলতাৰ আঁৰৰ কেইটামান মোৰ কথা আছে যে মই পোহনীয়া গৰুকেইটাক দিম। মোৰ গৰু 3টা আছে, সেই পোহনীয়া গৰু 3টাকে মই গুৰুত্ব দিম। বাৰু লোচন ডাঙৰীয়া, আপুনি সিহঁতক ৰখাৰ ব্যৱস্থা ক'ত কৰিছে সেয়া দেখুৱাব পাৰিব নেকি? সিহঁত সৌ গোহালি ঘৰটোতে থাকে, আপোনালোকে চাব পাৰিব। গৰুকেইটা এতিয়া নাই, সিহঁতক মই পথাৰত থৈ আহিছোঁ ঘাঁহ খাবৰ কাৰণে, এৰালি থৈ আহিছোঁ। দৰ্শকসকল, আপোনালোকক লোচন ডাঙৰীয়াৰ বিষয়ে আমি সকলো জনাম, কিন্তু ইয়াৰ আগতে আমি এটা চমু বাণিজ্যিক বিৰতি লওঁ। বিৰতিৰ পিছত আকৌ আপোনালোকক স্বাগতম জনাইছোঁ কচুগুটি টিভিলৈ। আৰু আমি পাতি আছিলোঁ লোচন ডাঙৰীয়াৰ যে পোহনীয়া গৰুকেইটাৰ বিষয়ে। আৰু তেন্তে এতিয়া আমি আৰু অধিক জানিবলৈ চেষ্টা কৰোঁ। আমাৰ লোচন ডাঙৰীয়া কাষতে আছে। লোচন ডাঙৰীয়া, এটা কথা ক'ব যে আপোনাৰ যি 3টা গৰু আছে, সেই 3টা গৰুক আপুনি সদায় দানা পানী দিয়েনে? ছাৰ, আপুনি কোনটোৰ কথা কৈছে বাৰু? ক'লা, বগা নে কজলাটোৰ কথা কৈছে? আৰু আপুনি প্ৰথমে ক'লাটোৰ কথাকে কওকচোন। হয়, ক'লাটোক মই সদায় গধূলি পানী খুৱাওঁ। আৰু এতিয়া কজলাটোৰ কথা কওক। কজলাটোকো মই সদায় গধূলিয়ে দানা পানী দিওঁ। আৰু এতিয়া বগাটোৰ কথাকে কওকচোন বাৰু। হয়, বগাটোকো গধূলিয়ে মই দানা পানী দিওঁ। লোচন ডাঙৰীয়াক এতিয়া আৰু এটা প্ৰশ্ন সুধিম। লোচন ডাঙৰীয়া, আপোনাৰ যিকেইটা 3টা গৰু আছে, সেই 3টা গৰু আপোনাৰ নে বেলেগৰ? সেই গৰুকেইটাৰ আপুনি বা কোনটো কথা কৈছে? ক'লাটো, বগাটো নে কজলাটো? মই প্ৰথম আপুনি ক'লাটোৰ কথাকে কওকচোন ন। ক'লাটো মোৰেই বাৰু। এতিয়া কজলাটোৰ কথা কওকচোন বাৰু। কজলাটো মোৰেই। আৰু এতিয়া আপুনি বগাটোৰ কথা কওকচোন বাৰু। হয়, বগাটো মোৰ নিজৰে। মই নিজৰ ঘৰতে সিহঁতে জন্ম হৈছে। যদি আপোনাৰ 3টা একেই হয়, তেন্তে আপুনি কিয় বাৰে বাৰে কৈ আছে? আমাৰ দৰ্শকে আমনি পায় ন। আপুনি বাৰে বাৰে একেটাকে কৈ আছে। চাওক ডাঙৰীয়া, মই অসমৰ ৰাইজকো কৈছোঁ, আপুনি শুনক যে আপোনালোকে গোটেই অসমত গোটেই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে একেটা নিউজকে বজাই থাকে, একেটা নিউজকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে। আমাৰ কি আমনি নালাগে নেকি? আমাৰ আমনি লাগে, ৰাইজে আমনি পায়, কিন্তু আপোনালোকে একেটাকে হ'লেও লগাই থাকে, প্লে কৰি থাকে। আমি কি নাজানো নেকি আপোনালোকে পইচা ঘটি থাকে বুলি? এতিয়া আপুনি চাওক, ৰাইজ চাওক, আপুনি এতিয়া মোৰ এই সাক্ষাৎকাৰ লৈছে। আপুনি সাক্ষাৎকাৰ লোৱাৰ পৰা আপুনি কিমানটা বিৰতি ল'লে? নিজে ভাবি চাওক, কিমানটা বিৰতি ল'লে ভাবি চাওক আপোনালোকে। বুজি পাইছে নাই? সেয়া আপোনালোকে ভাবি চাব, আপোনালোকে নিজে কিমান আনক কামোৰে। বুজি পাইছে ন?